অসম ছাত্ৰ সন্থাৰ আহ্বানত বা তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত উদ্যোগত আমাৰ যি জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু তেখেতৰ ন্যায়ৰ দাবীত আজি বন্তি প্ৰজ্বলন কাৰ্যসূচী আমাৰ অনুষ্ঠিত কৰা হৈছে। ইয়াৰ কাৰণ এটাই, জুবিনদাই ন্যায় পাব লাগে। অসমীয়াৰ হিয়াৰ আমঠু, অসমীয়াৰ স্পন্দন, অসমীয়াৰ আৱেগ, অসমীয়া জাতিটোক জীয়াই ৰখাৰ এটা যি শক্তি, সেই শক্তিটো ইতিমধ্যে নাইকিয়া হৈ গ'ল। গতিকে আমি বিচাৰিছোঁ জুবিনদাৰ ন্যায় পাবলৈ। জুবিনদাৰ হৈছিল কি, এই প্ৰশ্নবোৰ আজি সন্দিহান ক'ৰবাত লুকাই আছে। গতিকে এই প্ৰশ্নবোৰ আমাক লুকাই থকা প্ৰশ্নবোৰ বাহিৰলৈ আহিব লাগে। আমি বিচাৰিছোঁ যে অতি শীঘ্ৰে জুবিনদাৰ যি ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া, এই প্ৰদানৰ প্ৰক্ৰিয়াটো আগবাঢ়িব লাগে। আমি এইটো কোৱা নাই যে খুব খৰতকীয়া কৰি ন্যায় যাতে মানে এটা মানে বেলেগ প্ৰক্ৰিয়াৰ বাবে যায়, আমি সেইটো বিচৰা নাই। কিন্তু ন্যায়টো সঁচা অৰ্থত অসমবাসীয়ে কিন্তু ন্যায় পাব লাগিব। গতিকে আমি আহ্বান জনাইছোঁ চৰকাৰক, আজি এই বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠানৰ পৰা আমি তেখেতসকলক আহ্বান জনাব বিচাৰিছোঁ, অতি শীঘ্ৰে জুবিনদাৰ যি ন্যায়, সেই ন্যায় প্ৰদান কৰি অসমবাসীৰ যি হিয়াৰ আমঠুৰ লগত হৈছিল কি বা তেওঁৰ লগত যিসমূহ ঘটনা ঘটিছিল, এই ঘটনাসমূহ সম্পূৰ্ণ পোহৰলৈ আনি দিবৰ বাবে আমি আহ্বান জনাইছোঁ। যিটো বাক্সাত যিটো ঘটনা হৈ গ'ল, সেইটো আপুনি কাক দোষ বুলি ভাবে? চাওক, বাক্সাত যি ঘটনা হৈছে এইটো দুৰ্ভাগ্যজনক। এনেধৰণৰ কাৰ্যসূচী হ'ব নালাগে বুলি আমি কওঁ। আমি প্ৰতিবাদ কৰিব লাগিব গণতান্ত্ৰিকভাৱে, সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে। সদৌ অসম ছাত্ৰ সন্থাই হওক বা অসম সেনাই হওক, লগতে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে প্ৰতিবাদ কৰি আহিছে। তেনে ক্ষেত্ৰত বাক্সাত যি ঘটনা হৈছে, এইটো অৱশ্যে আমি কোনো কাৰণতে সমৰ্থন নকৰোঁ, কাৰণ আমি গণতন্ত্ৰক আমি বিশ্বাস কৰোঁ আৰু গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰি জুবিনদাৰ ন্যায় আমি আজৰি আনিম। তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচাটো পাৰ নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ হতে মোৰ বহুত জোৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে